নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল ফৰেষ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে নতুনকৈ এডভাৰটাইজমেন্ট আহিছে 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অসমৰ সকলোৰে বাবে চাকৰি আছে ভেকেন্সি খিনি কি হয় কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া সিলেকশন প্ৰসিডিউৰ বিচাৰিছে কোৱালিফিকেশন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিবা লগতে সেটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থিবে আৰু মই WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুবৰ্গ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিওটো আৰম্ভ কৰো ইয়াত দেখিব পাইছে ফৰেষ্ট বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে ফৰেষ্ট বিভাগৰ ৰিক্ৰুটমেন্ট আছে 2025 বৰ্ষৰ কাৰণে 50 টা ফৰেষ্ট ৰেঞ্জাৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ এনভায়ৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ভেকেন্সি খিনি আহিছে বহুতে ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিখিনি ভেকেন্সি তাৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল আৰু যেটো লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 20/7/2025 মানে জুলাই মাহৰ 20 তাৰিখ পৰ্যন্ত ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আসাম পাব্লিক সাৰ্ভিস কমিশন APSC আন্ডাৰ ভেকেন্সি খিনি মুকলি কৰি দিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সম্পূৰ্ণ ডিটেইলছ জনাই আছো সো ভিডিওটো শেষলৈকে চাই থাকিব ইয়াত দেখিব পাইছে নেম অফ দা ফৰেষ্ট ৰেঞ্জাৰ আসাম ফৰেষ্ট সাৰ্ভিস যেটো অসমৰ ফৰেষ্ট বিভাগ আছে বন বিভাগ আছে তাৰ আন্ডাৰত ভেকেন্সি খিনি মুকলি কৰিছে আৰু কেটেগৰী যদি মই ভেকেন্সি খিনি কথা ক'বলৈ যাওঁ ইউআৰ কেটেগৰী ক্ষেত্ৰত 44 ভেকেন্সি আছে OBC MBC ক্ষেত্ৰত কোনো ভেকেন্সি নাই ৰিজাৰ্ভেশ্যন নাই মানে আপোনালোকে ইউআৰ কেটেগৰীত সিলেকশন হ'ব পাৰিব SC কেটেগৰী ক্ষেত্ৰত দুটাকৈ আছে ST P কেটেগৰী ক্ষেত্ৰত দুটাকৈ আছে আৰু ST হিলৰ কেটেগৰী ক্ষেত্ৰত আপোনালোকে দুটাকৈ ভেকেন্সি দেখিবলৈ পাব নেম অফ ডিপাৰ্টমেন্ট এনভায়ৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেন্ট আসামৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে এই সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰিছে আপোনালোকৰ বাবে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে কৰিব পাৰিব বন বিভাগৰ আন্ডাৰত ভেকেন্সি খিনি মুকলি কৰি দিছে আৰু যদি ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি কথা ক'বলৈ যাম তাৰ আগতে মই আপোনালোকক যেটো স্যালাৰি আপোনালোকে কিমান কৈ লাভ কৰিব জনাই দিছো 22000 পৰা 97000 টকা স্যালাৰি লাভ কৰিব পাৰিব লগতে আপোনালোকে যেটো গেট পে হয় গেট পেটো লাভ কৰিব পাৰিব ওভাৰঅল আপোনালোকে এটা ভাল স্যালাৰি লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ যি কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে এই ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে ইয়াত দেখিব পাৰিছে সিটিজেনশিপ আপোনালোকে ইন্ডিয়ান হ'ব লাগিব কিছুমান আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে প্ৰথম যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে সিটিজেনশিপ আপোনালোকে ইন্ডিয়ান হ'ব লাগিব লগতে পাৰ্মানেন্ট ৰেসিডেন্স অফ আসামৰ হ'ব লাগিব আৰু লগতে ইয়াত এজ লিমিটটো দিয়া আছে 21 পৰা 28 বছৰ ভিতৰত হলে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এজ সিলেকশনসমূহ লাভ কৰিব পাৰিব SC ST ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ BWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ যেটো মেইন এডুকেশন কোৱালিফিকেশন হৈছে সায়েন্সৰ বা গ্ৰেজুৱেচন পাস কৰিবলৈ না ব্যাচেলৰ ডিগ্ৰী আপোনালোকে থাকিব লাগিব আৰু ব্যাচেলৰ ডিগ্ৰী মেইন সাবজেক্ট হৈছে এইখিনি ইয়াৰ ভিতৰত যদি আপোনালোকৰ কোনবা এটা সাবজেক্ট আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বিশেষকৈ এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি যদি কোনবা এটা আপোনালোকৰ লগত মানে গ্ৰেজুৱেচন কৰা সাবজেক্ট আছিল তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেৰিনাৰী সায়েন্স জুলজি যদি কোনবা সাবজেক্ট আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ কথা দেখিব পাৰিছে কিমানকৈ ফিজিক্যাল ষ্টেণ্ডাৰ্ড বিচাৰিছে আৰু গেট 4 যিখিনি ভেকেন্সি আছে সেইখিনি কেতিয়া আহিব সেই কথা মই আপোনালোকক ভিডিওটো শেষৰ ফালে জনাই আছো সো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ইয়াৰ যেটো দেখিব পাৰিছে মই সাবজেক্টখিনি আকৌবা আপোনালোকক দেখাই দিছো আপোনালোকে সাবজেক্টখিনি চাই লওক কোন কিটা সাবজেক্টৰ কথা ইয়াত উল্লেখ কৰিছে তাৰ ভিতৰত যদি আপোনালোকে এটা সাবজেক্ট আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত যদি ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ কথা কৈছো কেটেগৰী জেনেৰেল OBC MBC ক্ষেত্ৰত 183 সেমি ফিমেলৰ ক্ষেত্ৰত 150 ST হিল আৰু ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত 152 আৰু বাকি ফিমেলৰ ক্ষেত্ৰত 145 সেমি হলে আবেদনসমূহ কৰি ল'ব পাৰিব এইখিনি গেট 3 লেভেলৰ ভেকেন্সি আপোনালোকৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে বাকি কিছুমান গেট 4 লেভেলৰ ভেকেন্সিও আহিবলগীয়া আছে সেইখিনি যেতিয়া আহিব তেতিয়া আমাৰ চেনেলটো লাভ কৰিব পাৰিব সকলোকে আগত সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আৰু কেটেগৰীজ দেখিব পাৰিছে জেনেৰেলৰ কাৰণে 297 টকা 20 পইচা OBC MBC ক্ষেত্ৰত 197 টকা 20 পইচা ST C আৰু ST BPL ক্ষেত্ৰত 47.20 rupees হাউ টু এপ্লাই ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ যেটো ফৰেষ্ট বিভাগৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বহুত গেট 4 ভেকেন্সি কেতিয়া হ'ব কমেন্ট কৰি থাকে ফৰেষ্ট বিভাগৰ আন্ডাৰ এতিয়া বৰ্তমান আপোনালোকে গেট 3 লেভেলৰ ভেকেন্সি খিনি মুকলি কৰিছে ফৰেষ্ট বিভাগৰ আন্ডাৰ আৰু বাকি যিখিনি গেট 4 লেভেলৰ ভেকেন্সি আছে কিছুদিনৰ ভিতৰতে আহি যাব
সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যেতিয়া গ্ৰেড 4 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব তেতিয়া সকলোকে আগত আমাৰ চেনেলতে দেখিবলৈ পাব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ ভিডিও লগ পাম